আপোনালোকে চিনি পাইছে চাগে আজি ৰাখী বন্ধন আৰু স্পেচিয়েল আৰু ৰাখী বন্ধন। তো মই এতিয়া বৰ্তমান আছোঁ লগৰ ঘৰত, মোৰ লগ চিন্ময়, আপোনালোকে জানে চাগে, এটা ব্লগত মই দেখাইছিলোঁ। তো এই দুটা চাব পাৰে আপোনালোকে, দুটা চাওক। তো গাইজ কালি মানে আমাৰ তাতে প্ৰচেছন আছে, ভলে বম কালিহে হ'ব। তো আমাৰ ইয়াতে মানে এটা চলি মানে কিবা হ'ব, তো কালি দেখা পাব, আজি নকওঁ আৰু কালি দেখা পাব। তো আজি ৰাখী বন্ধন আজি কি কি আপোনালোকে দেখা লাষ্টৰ মিলি চাই থাকক। তো গাইজ চাওক, আমাৰ নদীৰ পাৰত ইমান মাছ, মানে আজি মানে মাছ মানে বহুত আহিছে, চাব পাৰে আপোনালোকে। বহুত মানুহ আছে, আপোনালোক দেখাই আছোঁ, লাষ্টলৈকে চাই থাকক। আৰু যদি ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইবটো টিপি দিব আপোনালোকে, সেয়ে কথা। এই চাওক মাছ পালে, এনেকৈ মাছ পালে। তাৰপাছত চাওক, এটা আমাৰ মামা, সৰু মামা। চাওক আৰু এজন মানুহ ইয়াত, এই চাওক ইমান মানুহ, চাব পাৰে আপোনালোকে ইমান মানুহ। চাওক মাছ পালে, এটা আমাৰ সৰু বাবু, চাওক একবাৰ আইচক্ৰীম খাই আছে। আৰু এইটো মাছ লৈ গ'ল, বেগে মাছ। এইটো আমাৰ মায়ে আনিছে, চাওক এইগিলা মামা আছে। ৰাখি পিন্ধিবি না, ৰাখিটো মেন না কি ক? তো গাইজ ৰাখিটো মেন। গাইজ আমাৰ শাল ঘৰত মানে আজি ৰাখি বন্ধন খানা খুৱাব। এইটো চাওক আপোনালোকে, এইগিলা আমাৰ মাই, জেঠীমাই, মামী এইগিলা লৈ আহিছে, গোটেইকেইটাই চাব পাৰে এইগিলা। তো খানাটো খাম, তো আপোনালোক দেখা আছোঁ, লাষ্টলৈ চাই থাকক। গাইজ আজি ৰাখি বন্ধন, আমাৰ মুনুই মানে আমাক ৰাখি পিন্ধাব। এইটো চাওক পঢ়ি আছে, তো ৰাখি পিন্ধাব। চাওক গাইজ ৰাখি কাক লাগি আনছা? তো গাইজ মোক লাগি আনিছে, ই এডাল ৰাখি পিন্ধিছে। কাৰ পিন্ধছা? নাজানো। নাজানে, ইয়াৰ ভণ্টি হয় কিন্তু নাজানে কোনে পিন্ধিছে। মানুহ আছে দে, একবিধ প্ৰজাতি, মানে প্ৰাণী এজন আছে দে। আৰু চাওক আমাৰ ভণ্টিক, মানে আমাৰ চিষ্টাৰ, এইটো আমাক ৰাখি পিন্ধাব। অ'কে মাই চিষ্টাৰ ৰাখি মেইন। তো গাইজ ৰাখি মেইন। তো গাইজ চাওক, আমাৰ ভণ্টি মুনু ৰাখি পিন্ধাবলৈ ওলাইছে, চাব পাৰে। আৰু আহি গৈছে, চাব পাৰে দুটা। যেনে তেনেকৈ লগাই দিছে। আৰু যাওঁ ক'ৰবাত ৰাখি পিন্ধাব, চাই থাকক। আৰু ক'ৰবাত যাই আছোঁ, পইচাটো ডাঙৰ দাস ব্লগাৰ, চাব পাৰে এইটো। তো এতিয়া আহিছোঁ। আৰু বিপদত যদি কিবা হয় মোক মাতিবি। তো গাইজ আমাৰ মা ৰাখি পিন্ধাব আহিছে মামাহঁতক। এই চাওক, ডাঙৰ মামা, মাজু মামা আৰু সৰু মামা।
আহি পালোঁ খানা এই চাওক বিটু ভাই চাওক এগুলা কি কি আছে কি কি আছে বহুত কিবা মাছ মাংস ভাজা দাইল তরকারি ভাত তো গাইজ আপোনালোকে যদি চাহ আপোনাক ভালকৈ দেখা দাও পাপন নাপায় না এইটো কমেণ্টত জনাবচোন তো গাইজ চাওক আমাৰ চিন্ময় ৰাইডাৰক চাব ৰ'বক কেনে ড্ৰিফ্ট দিব চাওক গাইজ মৰিব আৰু বেছি দিন নাই এনেকৈ মৰি যাব ইয়াৰ তো গাইজ খানাৰ আইটেম চাওক আইটেম মাংস গাইজ আৰু আহিলোঁ ভিডিঅ'ৰ মাজলৈ তো আজি মানে ভলিবম লাষ্ট তো ইয়াত আছে আমাৰ চিন্ময় তো আমাৰ পুতি হ'বলৈ গৈছে গণেশ তো আপোনালোক দেখাইছোঁ লাষ্টলৈ চাই থাকক তো গাইজ চাওক আকাশত মানে স্কাই শ্বট মাৰিছে চাব পাৰে আপোনালোকে এই চাওক বহুত ফুটাইছে ভলিবম লাষ্ট না এইবাবে তো গাইজ মন্দিৰটো চাওক একবাৰ এইবিলাক মন্দিৰটো ভাল লাগিছে কিন্তু এই চাওক গাইজ বোমা মাৰিব চাব স্কাই শ্বটে চাব অলপ টাইম লাগিব স্কাই শ্বটেটো চাব ৰ'ব গেল এইটো চাওক এইটো গ'ল এইটো গ'ল ধুমকে যাই থাকিব এই চাওক স্কাই শ্বট কি ধুনীয়াকৈ যাই আছে চাওক ভয় লাগে তো গাইজ চাওক আমাৰ মানে সুমন গণেশ আহিছে এইটো গণেশ মহাদেৱ আৰু কাৰ্তিক ইয়াৰ লগত মন্দিৰো আছে এইটো মন্দিৰ চাওক শিং লগাই আছে তো গাইজ মন্দিৰৰ ভিতৰৰ চাইডটো চালে বাহিৰৰ চাইডটো একবাৰ চাওক তো গাইজ এইটো ডিজে গাড়ীখন ইয়াত ভাত বনোৱাই আছে চাব পাৰে ইয়াত এইটো মই উদিতপন তো গাইজ চাওক প্ৰচেছনৰ গাড়ীখন বলো কি খবৰ ই বিহাৰী ল'ৰা কিন্তু অসমীয়া জানে তো গাইজ এইটো মই মাথাত মাৰি আছো চাব পাৰে তো গাইজ ইয়াতো বোমা ফুটাব চাব আপোনালোকে তো গাইজ বলবমৰ বজাৰটো আৰম্ভ হ'ব
গিলাচটো চাওঁ উদীপন ইমান ডাঙৰ যে গিলাচ পালি কিয়া এটা ভাতে গুলাব গায়ে পানি চাই সাবস্ক্রাইব ভিডিওতে অন কৰি লো বাই বাই